Dear students, welcome back to my channel Manoj Teaching and Lifestyle. So আজি মই তোমালোকক ক্লাস 3 এছামিজ বুকৰ পাঠ 2 দুটা ব্যঞ্জনবৰ্ণ যোগ পাঠ 3 বিষয়ে আলোচনা কৰিম students. So মই তোমালোকৰ লগত আজি তোমালোকৰ পাঠৰ পাঠ নম্বৰ 2 দুটা ব্যঞ্জনবৰ্ণৰ যোগৰ বিষয়ে আলোচনা কৰিম. তো কোনো ব্যঞ্জনবৰ্ণৰ পিছত 29টা যোগ হ'লে জফলা চিন ব্যৱহাৰ কৰা হয় আৰু এই চিনক জকাৰ বোলে. তো এই বৰ্ণৰ পিছতহে বহে. তো ইয়াতে এতিয়া তোমালোকে বৰ্ডত চোৱা, মই বৰ্ডত তোমালোকক ধুনীয়াকৈ বুজাই দি আছোঁ. তোমালোকে পেজ নম্বৰ 8 উলিয়াই ল'বা তোমালোকৰ বুকত. চোৱা, দুটা ব্যঞ্জনবৰ্ণ যোগ ক যোগ 29টা যোগ, সরি খ যোগ 29টা যোগ, খ জফলা খ, আখ্যা বিখ্যা. তোমালোকে যুক্তাক্ষৰ কেনেকৈ গঠন হয় সেইটো মনত ৰাখিব লাগিব আৰু যুক্তাক্ষৰবিলাকেদি এটাকে শব্দ মনত ৰাখিব লাগিব. ঠিক তেনেকৈ প্ৰথম ছ যোগ 29টা যোগ, ছ জফলা ছ, 22, ট যোগ 29টা যোগ, ট জফলা ট, নাট্য, ঠ যোগ 29টা যোগ, ঠ জফলা ঢ, ধনাঢ্য, গ যোগ 29টা যোগ, গ জফলা গ, যজ্ঞ, ক যোগ 29টা যোগ, খ জফলা ক, বাক্য, জ যোগ 29টা যোগ, জ জফলা জ, শব্দ বিভাজ্য, মধ্যাহ্ন যোগ 29টা যোগ, ন জফলা ন, বৰেণ্য. তো তোমালোকক এই পাঠটোত যুক্তাক্ষৰ কেনেকৈ গঠন হয় আৰু প্ৰত্যেকটা যুক্তাক্ষৰে এটাকে শব্দৰ বিষয়ে তোমালোকক জ্ঞান দিবলৈ যত্ন কৰিলোঁ. আৰু বাকী যিখিনি প্ৰয়োজন হ'ব এইটো পাঠৰ সেইখিনি মই তোমালোকক হোৱাটছআপ গ্ৰুপত দিম. তো এইটো এটা সৰু ভিডিঅ' আছিল. তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিবা. ধন্যবাদ.